নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ খুবেই জনপ্ৰিয় আৰু মোহময় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া আৰু তেখেতৰ স্বামী ভাস্কৰ বৰুৱাক একেলগে চাবলৈ আপোনালোক সকলোৱে হয়তো নিশ্চয় ভাল পায় আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ বৰ্ষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ এটা বিশেষ দিন আৰু বৰ্ষা ৰাণীৰ এডোখৰ প্ৰিয় বিশেষ ঠাই অৰ্থাৎ য'ত বৰ্ষা আৰু ভাস্কৰে প্ৰেমৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে লগ হৈছিল। আজি আপোনালোকক মই সেই ঠাইখিনি দেখুৱাব বিচাৰিছোঁ। বহুতেই হয়তো বহুত আগতে বৰ্ষাবাৰ ব্লগ ভিডিঅ'ৰ জৰিয়তে এই ঠাইডোখৰ চাইছে, কিন্তু মই পুনৰবাৰ আপোনালোকক বৰ্ষাবাৰ ভাল লগা ঠাইখিনি দেখুৱাব বিচাৰিছোঁ। গতিকে আহকচোন ফ্ৰেণ্ডছ, পলম নকৰি আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। এতিয়া আমি পটককৈ এটা স্পেচিয়েল জেগালৈ আহিছোঁ। হিমাশ্ৰীও আছে লগত, ভাস্কৰ বৰুৱা আহিছে। আমি ইয়াতে ফাৰ্ষ্ট লগ পাইছিলোঁ, স্কাই শেফ আহিছোঁ। স্কাই শেফ স্কাই শেফত মই ভাস্কৰক প্ৰথম লগ পাইছিলোঁ। ৰ'ব ক'ত বহিছিলোঁ দেখুৱাম। খালি আছে ফাৰ্ষ্ট লগ পাইছিলোঁ। স্মৃতি ৰোমন্থন কৰিব আহিছোঁ। মই আহিছিলোঁ ৰং বসন্ত উৎসৱৰ এংকাৰিং কৰিবলৈ। তাৰ আগৰ পৰাই আমাৰ লাহে লাহে ইনষ্টাগ্ৰামত চিনাকি হৈছিলোঁ, যিটো আপোনালোকক কৈছিলোঁ। তাৰপিছত ফোন নম্বৰ, মই যেতিয়া এবাৰ যোৰহাটত বিয়া খাবলৈ আহিছিলোঁ, লগ কৰা নহ'লে, সেইবাৰ নিমিলিলে কিবা আমাৰ। তাৰপিছত মই এনেকৈ উত্তৰ পাৰৰ পৰা ঘূৰি পেলাই আহি শিৱসাগৰত প্ৰগ্ৰেম কৰিছোঁ। মানে ইয়াতে ৰং বসন্ত উৎসৱৰ হেৰি হৈছে, কি চিলেকশ্যন হৈছে, মানে অডিশ্যন হৈছে। তাৰপিছত আৰু তেতিয়া জনালোঁ যে মই আহিছোঁ। তেওঁ ইয়ালৈকে আহিছিলে, মস্ত কিতাপ এখন দিছিলে ইটাৰ নিচিনা। তেওঁ ইয়াতে বহিছে, ভাস্কৰ ইয়াতে বহিছে, মই ইয়াত। যোৱা সময়ত যে চেল্ফি উঠোতে হাত কঁপি থাকে তোমাৰ। এই ভাইটি আছিলে বোলে, আছিলা? আছিলে কি আছিলে 2019 নে 18? 'য'ত মই ভাস্কৰক সুধিছিলোঁ যে আৰু কোৱা, বাকী কোৱা। আৰু ভাস্কৰ তেতিয়া কৈছিলে এইটো মোৰ শিৱসাগৰৰ ফেভৰেট ঠাই। মই যে কৈছিলোঁ হেৰিটেজ জয়সাগৰ, কিন্তু আহোঁতে দেৰি হৈ গ'ল, গতিকে আন্ধাৰ হ'ল। যদিবা পৰিৱেশটো ধুনীয়া এতিয়াও, কিন্তু পোহৰত দেখুৱাব নোৱাৰোঁ। ইটছ মাই ফেভৰেট প্লেচ। আহক আমি অলপ পালে নদী পাৰ। আৰু ইয়াতে আমি আমাৰ যাত্ৰা সামৰি গৌৰীসাগৰত নিশাৰ আহাৰ গ্ৰহণ কৰি, য'ত মুন্মি আছে মই যে কৈছিলোঁ, তাতে ৰাতিৰ ভাত খাই মুন্মিক তাৰ পৰা লৈ ঘৰলৈ উভতিম। জয়সাগৰ, এই বৰপুখুৰীটো 1697 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মাতৃ জয়মতীৰ স্মৃতিত কেৱল 45 দিনৰ ভিতৰতে খন্দোৱা হৈছিলে। এইটো এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ পুখুৰী বুলি কোৱা হয়।